বিজেপি আমাৰ লগত চৰকাৰ গঠন কৰাৰ আগতে আমাৰ লগত আলোচনা সময়ত তেনেকুৱা সম্পূৰ্ণৰূপে আমাৰ আশ্বস্ত কৰিছে যে এবাৰ UPPL আৰু বিজেপি চৰকাৰ গঠন কৰা মানে ই অন্তত অহা 10 বছৰলৈকে এই বন্ধুত্ব থাকিব। এই কথাখিনি বিজেপিৰ নেতৃবৰ্গই আমাক তেনেকৈ আশ্বাস দিছে আৰু সেই আশ্বাসৰ পৰা আমাৰ আশ্বস্ত আছে। আৰু সেইকাৰণে আজি মিডিয়াবিলাকত যিবোৰ প্ৰচাৰ হৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ লগত আমাৰ হাগ্ৰামা মহিলা ডাঙৰীয়া সঘনে চোৰকৈ লগ ধৰি আলোচনা কৰি আছে আৰু এই আলোচনা ভালে ভালে হ'লে বিজেপি আৰু BPF একেলগে হ'ব আৰু একেলগে হ'লে যদি UPPL কিবা হলঠেকত পৰিব নেকি তেনেকুৱাবিলাক যিটো সন্দেহ সেইটো অমূলক। কাৰণ হাগ্ৰামা মহিলাৰ অৱস্থা ভাল নহয়, তেওঁ নিয়াৰ আণ্ডাৰত এৰেষ্ট হোৱাৰ এটা ভয় সোমাই আছে। সেইকাৰণে সেই ভয়ৰ পৰা নিজকে বচাবৰ কাৰণে তেওঁ যিটো অসুবিধাৰ সন্মুখীন হ'বলগীয়া হৈছে, যিটো অৱস্থাৰ সন্মুখীন হ'বলগীয়া হৈছে, তাৰ পৰা বাচিবৰ কাৰণে তেওঁ এতিয়া বিজেপিৰ নেতৃবৰ্গৰ ভৰি ধৰি আছে আৰু নিজক বচাবৰ কাৰণে চেষ্টা কৰিছে। কিন্তু তাৰ বাদে একো নাই। পাৰ্টি লেভেলত বিজেপিয়ে অন্ততঃ BPFক তেওঁলোকৰ সহযোগী দল হিচাপে কেতিয়াও গ্ৰহণ নকৰিব। এই কথাখিনি আমি স্পষ্ট। আৰু সেইকাৰণে আজি হাগ্ৰামা মহিলাৰে অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাৰে বাৰে লগ ধৰিছে বুলি কওঁতে আমি ভয় কৰা নাই, কাৰণ তেওঁ নিজক বচাবৰ কাৰণে কৈছে। কিন্তু পাৰ্টি হিচাপত তেওঁলোকে ইনফ্লুৱেঞ্চ নাথাকিল। এতিয়া যিখিনি পৰিৱেশ আমি পাইছোঁ তাত যদিহে প্ৰশ্ন নাহে, যদিহে কোনো প্ৰশ্ন নাহে, কাৰণ আমি বৰ্তমান বিজেপি আৰু UPPLৰ মাজত এটা বুজাবুজিৰ মাজত কাম কৰি আছোঁ। কাম কৰোঁতে অসুবিধা তেওঁলোকৰ হোৱা নাই, আমাৰো হোৱা নাই। আৰু তাত কোনোবা থাৰ্ড পাৰ্টি সোমাই ল'ব তেনেকুৱা প্ৰশ্ন উদয় হোৱাৰ সম্ভাৱনা একেবাৰে নাই। সেইকাৰণে আমি নিশ্চিন্ত মনে আছোঁ আৰু আমি কাম কৰি যাম আৰু বন্ধুত্ব হিচাপে। অন্ততঃ পৰৱৰ্তী সময়ৰ কথা কি নাজানো, এই 5 বছৰটো আমি একো অসুবিধা নোহোৱাকৈ চৰকাৰ চলাই যাম।